Welcome my channel Pramod Bosumati official. সকলোৱে চাগানৰ ডাঙৰ ডাঙৰ মুৱা পাইছোঁ দেখুৱাইছোঁ আপোনালোকক আৰু লগতে এটা আৰি পাইছোঁ 4 কেজি হ'ব হিঙিমাৰি উৰিয়ামঘাট বিকাশ ভাইটি ঘৰ ধৰিছিলোঁ হলে বৰ সুন্দৰ এটা আৰি পাইছোঁ আৰু এই আৰিটো মই বজাৰত কাক বিকিলোঁ দেখুৱাম আপোনালোকক চাই যাব মোৰ ইউটিউব চেনেল সদিয় ৰাইজ আজি নদীত ধৰিছিলে পাইছিলোঁ জ্ঞাপন কৰিছোঁ 4 কেজি আছে কি মাছ এইটো আৰি মাছ ন এনেকৈ মাছ তেখেতক এই কাষ্টমাৰ তেখেতসকলে ল'লে ৰতনপুৰ বজাৰ এতিয়া কাটিম দেই মই ধুবুৰীলৈ অলপ ল'ম চাই লওক মই ল'ম প্ৰথমবাৰ কাটিম ডাঙৰ মাছ আমাৰ জুবিনদাৰ কেনেকুৱা মই জুবিনদাৰ আজিলৈকে আজি কাটি পোৱা নাই দাখন সৰু কিন্তু প্ৰথমবাৰ কাটিম দেই হা এইটো কি মাছ বুলি কয় আৰি মাছ নেকি অঁ টেংৰা ডাঙৰ টেংৰা মই আজি জুবিনদাৰ মোৱাৰ পৰা মই মাছ মাংস খোৱাই নাছিলোঁ আজি মই এইটো মাছটো খাম অলপ জুবিনদাক লৈ ফাল্টু কথা নক'বা এইটো মাথা দেখিছোঁ তেলে তেল চাপ কি মজা দৰাং নদীৰ হা প্ৰমোদ বসুমতাৰী মাছ বেপাৰী আইও হাতখন হাতুৰা হৈ গৈছে দেই দেখিলে বহুত দাম পানী পিঁয়াজ কেলা কেলা চব এইটো নেপেলাই মাছ ভিতৰত ভাল খাবলৈ পেলাব নালাগিছিলে মাছটো দি দিবি আইও দা কাটা নাখায় দেখোন ভাগ কৰিছে নেকি ভাগ কৰিছোঁ ভাগ কৰিছোঁ দেই ভাগ এতিয়ালৈকে এভাগ আছে লাগিলে আহিব গাহৰি কাটন দি দিওঁ মাজে মাজে কি মজা পিছ ওলাইছে দেই নহয় এইটো হেৰি আৰি আছিলে আৰি 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 নদী মাছ ন নদী মাছ থাকতে পারবে না পিটাব লাগে দাঁতটো লাও আছে ন দাঁতটো মোৰ ভিডিঅ'খন ইমান পৰা চাই থকাৰ বাবে সকলোলৈ স্বাগতম জনাইছোঁ আকৌবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোৱে কুশলে থাকক আৰু যাতে এনেকুৱা ভিডিঅ' দি যাব পাৰোঁ তাৰে আশা ৰাখিলোঁ সকলোৰে মংগল হওক সকলোৰে দিনবোৰ ভালে কুশলে যাওক সকলোৱে আশীৰ্বাদ কৰোঁ।